জীৱনত কাৰোবাক পাবলৈ নাকান্দিবা। যাৰ কাৰণে তুমি কান্দিবা সি কেতিয়াও তোমাৰ নহ'ব, আৰু যি তোমাৰ হ'ব তেওঁ কেতিয়াও তোমাক কান্দিবলৈ নিদিয়ে। যেতিয়া কোনো মানুহ কাৰোবাৰ বাবে কান্দে সেইটো হ'ল আৱেগ, আৰু যেতিয়া কোনোবাই কাৰোবাক ইচ্ছা কৰি কন্দুৱায় সেইটো হ'ল প্ৰতাৰণা, আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দে সেয়া হ'ল মনৰ পৰা ভালপোৱা। কষ্ট পালে জানো ভালপোৱা হেৰাই যায়? কেতিয়াও নহয়। যিজনে আপোনাক ভাল পাব জানে তেওঁ হাজাৰ কষ্টৰ মাজতো আপোনাক ভাল পাব পাৰে। এজন মানুহ শাৰীৰিকভাৱে যিমানেই শক্তিশালী নহওক কিয় তাৰ প্ৰিয় মানুহটিৰ কাষত সকলো সময়তে দুৰ্বল। পৃথিৱীৰ নিয়মটো বহুত অদ্ভুত। যেতিয়া প্ৰিয় মানুহটিক তুমি গুৰুত্ব দিবলৈ আৰম্ভ কৰিবা তেতিয়া তেখেতে তোমাক অৱহেলা কৰিবলৈ আৰম্ভ কৰিব। মানুহৰ লগত ভদ্ৰ ব্যৱহাৰ কৰা উচিত, কিন্তু বেছি ভদ্ৰ ব্যৱহাৰ কৰা একেবাৰে উচিত নহয়, কাৰণ ভদ্ৰ ভাষা আকৌ সকলোৱে বুজি নাপায়। মানুহে প্ৰিয় মানুহবোৰৰ চেহেৰাৰ মায়াতকৈ কথাৰ মায়াত বেছি আকৃষ্ট হয়, কিয়নো চেহেৰাৰ মায়া এদিন পাহৰিব পাৰি, কিন্তু কথাৰ মায়া সহজে পাহৰিব নোৱাৰি। বাস্তৱতে এনেকুৱাই হয়। তুমি যেতিয়া প্ৰিয় মানুহটিক অতিৰিক্ত গুৰুত্ব দিব আৰম্ভ কৰিবা তেতিয়া তেওঁ তোমাক অৱহেলা কৰিব, আৰু যেতিয়া গুৰুত্ব দিয়া কমাই দিবা তেতিয়া ক'ব তুমি সেই আগৰ দৰে নাই, এতিয়া যেন স্বাৰ্থপৰ হৈ গৈছে। জীৱনত কিবা পালোঁ বা নাপালোঁ, জীৱনৰ পৰা এটা শিক্ষা ভালকৈ পাইছোঁ, বিচাৰিলেই সকলো পোৱা নাযায়। হয়, এয়াই সঁচা কথা। জীৱন কাৰো বাবে ৰৈ নাথাকে, কিন্তু কিয় জানো মনটো মাজে মাজে ৰৈ যায় প্ৰিয় মানুহটিৰ বাবে। প্ৰিয় মানুহটোৱে যদি আপোনাক অৱহেলা কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁক কথা কোৱাৰ বাবে বাৰে বাৰে অনুৰোধ কৰা দৰকাৰ নাই, কাৰণ যাৰ কাষত তোমাৰ সঁচা মূল্য থাকিব তেওঁ হাজাৰ অসুবিধাৰ মাজতো তোমাক সময় দিব আৰু তোমাক কেতিয়াও এৰি নাযাব। যিজনে তোমাক সঁচাকৈ ভাল পাব তেওঁ কেতিয়াও তোমাৰ বেয়া সময়ত আঁতৰি নাযাব। তেওঁ তোমাৰ বেয়া সময়ত কাষত থাকিব আৰু তোমাৰ ভঙা মনক জোৰা লগাবলৈ সহায় কৰিব। ভালপোৱা মানুহটিৰ লগত কথা পাতিলে হয়তো মায়া বাঢ়ে, কিন্তু কথা নাপাতিলে মায়া কিন্তু কেতিয়াও কমি নাযায়। আপুনি আপোনাৰ প্ৰিয় মানুহটিৰ কাষত কিমান গুৰুত্বপূৰ্ণ কেনেকৈ জানিব? যেতিয়া চাব আপোনাৰ প্ৰিয় মানুহটিয়ে আপোনাক বহুত যত্ন লৈছে, আপোনাৰ সুখীত তেওঁ সুখী হৈছে, আপুনি জীৱনত উন্নতি কৰিলে তেওঁ কেতিয়াও হিংসা নকৰে, তেতিয়া ভাবিব তেওঁ আপোনাক সঁচাই বহুত ভাল পায়। মন বেয়া থকা সময়ত মোক সান্তনা দিয়া মানুহবোৰে যেতিয়া মোৰ মন বেয়াৰ কাৰণ হৈ পৰে তেতিয়া কষ্টবোৰে বুকুত বহুত আঘাত দিয়ে, আৰু সেই কষ্ট সহ্য কৰা বহুত কঠিন। গোটেই জীৱন সুখী থাকিব বিচৰা তেনেহ'লে কেতিয়াও কাৰো ক্ষতি নকৰিবা। এটা কথা সকলো সময়ত মনত ৰাখিবা, তোমাৰ দ্বাৰা কাৰোবাৰ উপকাৰ হওক বা নহওক সেইটো ডাঙৰ কথা নহয়, তোমাৰ দ্বাৰা যেন কাৰো ক্ষতি নহয়। মূৰ্খ মানুহৰ লগত কাজিয়া নহয়, মাজে মাজে চুপ হৈ থাকিও নিজৰ গুৰুত্ব সিহঁতক বুজাই দিব লাগে। তোমাৰ আশে পাশে বহুত মানুহ আছে তোমাক বেয়াকৈ ভাবিব, তোমাক নিন্দা কৰিব, সেইবুলি তুমি মনত একো নাভাবিবা। এটা কথা সকলো সময়ত মনত ৰাখিবা, এজন মানুহ কেতিয়াও সকলোৰে প্ৰিয় হ'ব নোৱাৰে। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবচোন, আৰু চাই ভাল লাগিলে এটা লাইক কৰি দিব, আৰু এনেকুৱা নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।